কৃষ্ণ বা সমস্ত একসকল আমাৰ মহামান্য বিশ্লেষক লাহন প্ৰভুৰ লগত আমি আলোচনা কৰিলোঁ। তেখেতে যিহেতু আমাৰ ভক্তিৰত্ন 13 বিবেচন আছে, তাৰে তেখেতে শৰণ বিবেচন ভাগকে আমাক পাঠ কৰিবৰ কাৰণে নিৰ্দেশ দিছে। তেতিয়া আমি শৰণ বিবেচন ভাগকে আমি মাধৱ হৰিৰাম আপোনাৰ মহামহন্ত আপোনাৰ প্ৰতি গুৰুদেৱ নামভকত চাৰি মহাবস্তু বিৰাজমান হৈ আছে। আপোনাৰ সমস্তজনে জানেই, সমস্তজনৰে পৰম অমূল্য ৰত্নাৱলী। মাধৱ গতিকে সময়টো আমি চালোঁ, দুইজনে পাতিছোঁ, তাকে 1 বাজিলে। বৰ বেছি সময়ো আমি আলোচনা কৰিবলৈ সুবিধা নাপাম। আমি 1 ঘণ্টামান আলোচনা কৰিম। এই 1 ঘণ্টাৰ ভিতৰতে আমি গোটেই বিৰচনটো শেষ কৰিব নোৱাৰিলেও যিমানকণ আমি পাৰিম সিমানকণকে আমি চাম। গতিকে আমি আপোনাৰ চৰণত পুনৰ সেৱা জনাইছোঁ। আমাৰ শক্তিও নাই, সামৰ্থ্যও নাই, একোৱেই নাই। তথাপিও আপোনাৰ মহামহন্তৰ আশীৰ্বাদ লৈ আপোনাৰ দিয়া দায়িত্ব পালনৰ হেতুহে কেৱল মাত্ৰ আগবাঢ়িছোঁ। আপোনাৰ আশীৰ্বাদ পুষ্ট হ'লে নিশ্চয় আপোনাৰ প্ৰত্যাশা পূৰণ হ'ব, মনোবাঞ্ছা পূৰণ হ'ব, নহয়নে বাৰু? গতিকে আপোনাৰ চৰণত আমি আশীষ ভিক্ষা মাগিছোঁ। কাৰণ ভকতসকলে যেবে কৰি আশীৰ্বাদ তেৱেহে মিলে কৃষ্ণদেৱৰ প্ৰসাদ। গতিকে আপোনাৰ মহামহন্তৰ চৰণলৈ আমি পুনৰ শিৰ থৈ সেৱা জনাইছোঁ আৰু বাপজনক পাঠ আৰম্ভ কৰিবৰ কাৰণে সেৱা জনাইছোঁ। কৃষ্ণ আমি শৰণ বিবেচনৰ কাৰণে আগবাঢ়িলোঁ। কৃষ্ণ মাধৱ পুনৰপি আৰু আৰম্ভিল বিৰচন কৰো নিৰূপণ এবে কেৱল শৰণ। ৰাম লোকত বেকত যত পঢ়িছে সাধন শিষব সাধনহীন হৈল যিটো জন। কৃষ্ণ মাধৱ ভগৱন্ত মাধৱৰ ভয় চৰণে আশ্ৰয় শৰণ লয়া কায় বাক্য মনে ৰাম আন দেৱাদিৰ সেৱা যদ্যপি নকৰে তথাপি সবাৰে সেৱা সিজে নিৰন্তৰে কৰ ভাজনৰ বাক্যে প্ৰমাণ লৈয়োক নিমিক বুলন্ত মহাৰাজ এ ৰাম পিতৃ ভূতপতি দেৱ ঋষি সুৰ
আসম্বাৰ ঋণী হৰিৰাম 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 সাধুমস্ত। আমি সকলোৱে জানো যিখিনি সময়ত আমাৰ গুৰুজনে ইয়াত অন্ত্যজসকলকো তৰণ কৰিবৰ কাৰণে তাৰিবৰ কাৰণে অৱতৰণ কৰিছিলে। আনবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণ হৰিবাস পৃথিৱীৰ ভাৰ অন্তৰ্জাতি প্ৰতিষ্ঠ কাৰণৰ কাৰণে দুইবাৰ শংকৰ অৱতাৰ। সমাজৰ একেবাৰে নিষ্পেষিত দলিত একেবাৰে নিম্ন স্তৰৰ লোকজনেও যাতে ঈশ্বৰ সেৱা কৰিবলৈ সুযোগ পায় তাৰ অৰ্থে প্ৰভুৱে আহি ভগৱন্তই আহি ইয়াত অৱতৰণ কৰিলে। কিন্তু সেই সময়খিনিৰ যি আমাৰ সমাজ ব্যৱস্থা আছিলে সেই সমাজ ব্যৱস্থাত সুধীৰ শংকৰে যেতিয়া ইয়াত হৰিনাম বস্তু নাম ধৰ্ম যেতিয়া প্ৰকাশ কৰিছে উচ্চ বৰ্ণৰ লোকসকলে তাক সহ্য কৰিব পৰা নাছিল, যাৰ কাৰণে সুধীৰ শংকৰৰ লগত বাদ কৰিবৰ কাৰণে কণ্ঠভূষণক বাৰাণসীলৈ পঠিয়াই দিছিল, সকলোৱে জানে। কিন্তু সৌভাগ্যক্ৰমে কণ্ঠভূষণে তাত এই মহামূল্য ৰত্নবস্তুটো পালে বা এই ৰত্নবস্তুভাগ বিষ্ণুপুৰী সন্ন্যাসীকৃত এই ভাগ লৈ আহিল। মই গোটেইখিনি দীঘল হ'বৰ কাৰণে নকওঁ কথা, কিন্তু মই সিমানে আপোনালোকে সকলোৱে জানে। লৈ আহিল, আহি গুৰুজনৰ হাতত অৰ্পণ কৰিলে। গুৰুজনে যেতিয়া তাক মহাপুৰুষ মাধৱদেৱক ক'লে চাই লোৱাচোন ইয়াক গ্ৰহণ কৰিব পাৰি নে নোৱাৰি। যেতিয়া মহাপুৰুষে ক'লে যে বৰ সুন্দৰ ৰত্নৰে এয়া মানে নিৰ্মিত ৰত্নাৱলী, তেতিয়া আমাৰ গুৰুজনে ক'লে মই বৰ কষ্ট কৰি ৰত্নাকৰখন এনেই লিখিলোঁ, হয়নে? এইভাগ যদি আগে পালোহেঁতেন যে ৰত্নাকৰখন মই নিলিখাকৈও হ'লহেঁতেন। গতিকে মহাপুৰুষ তুমি ইয়াক সহজে বুজিব পৰাকৈ প্ৰণয়ন কৰা। সেই মূল সংস্কৃতত থকা বিষ্ণুপুৰী সন্ন্যাসীকৃত এই ৰত্নাৱলী ভাগ মহাপুৰুষ মাধৱদেৱে অসমীয়াৰ পানী যেন ভাষাত শুদ্ধ সহজভাৱে বুজিব পৰাকৈ ৰচনা কৰিলে। বাপে কৈছে ই 13টা বিৰচনযুক্ত। মহাপুৰুষৰ আটাইতকৈ ডাঙৰ কথা আছিল কি আমাৰ গুৰুজনাৰ যে শাস্ত্ৰভাগ তেতিয়াহে গ্ৰহণ কৰিব পৰা হ'ব যদিহে তাত শৰণ বস্তু আছে। গতিকে সেইকাৰণে মহাপুৰুষ মাধৱদেৱেও তাকেহে বিচাৰি কুচাৰি চাই পেলাই ক'লে যে হয় গুৰুজন আপুনি বিচৰা ভাগ ইয়াত পোৱা গৈছে। সেই শৰণ বিৰচনেই 13টি বিৰচনৰ একেবাৰে অন্তিমটি বিৰচন শৰণ বিৰচন আজি পাঠ হৈছে বাপজনে। এতিয়া এই শৰণ বুলি কওঁতে আচলতে আশ্ৰয় আমি নৈ এখন পাৰ হ'বলৈ নাও এখনৰ আশ্ৰয় লওঁ, নহয়নে বাৰু? নৈ এখন পাৰ হ'বলৈ নাও এখনৰ আশ্ৰয় লওঁ। আজিকালি অৱশ্যে দলঙো হ'ল, দলংখনৰো আমি আশ্ৰয় লওঁ। দলংখন কিমান নিৰ্ভৰযোগ্য এইবোৰ ইঞ্জিনিয়াৰে পাছ কৰি দিয়াৰ পাছতে মানে পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে গাড়ী যান বাহনবোৰ পাৰ হ'বলৈ দিয়ে, অৰ্থাৎ নিৰ্ভৰযোগ্য হ'ব লাগিব, হয়নে বাৰু? তাৰ পাছতে ঔষধ আদি হ'লে বেমাৰ আদি হ'লে ঔষধত আশ্ৰয় লওঁ, ডাক্তৰজনৰ কাষলৈ যাওঁ। শৰীৰত যেতিয়া এটা ৰোগে দেখা দিয়ে তেতিয়া আমি কি হৈছে একো বুজি নাপাওঁ, তেতিয়া গৈ ডাক্তৰ এজনৰ ওচৰ চাপোঁ, ডাক্তৰ এজনৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰোঁ।
ডাক্তৰজনে আমাক চাই মেলি পৰীক্ষা নিৰীক্ষা কৰি সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব, তেজৰ কৰিব, এক্সৰে কৰিব, আন বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত এখন ব্যৱস্থা পত্ৰ লিখি দিয়ে, যাক প্ৰেছক্ৰিপশ্যন বুলি কয় ইংৰাজীত। ডাক্তৰজনৰ ওচৰত আশ্ৰয় লোৱাৰ পাছত সেই প্ৰেছক্ৰিপশ্যনখন লিখি দিয়ে। এতিয়া আমাৰ আশ্ৰয়স্থলী হ'ল ডাক্তৰজনৰ পৰা আঁতৰি হোৱাৰ পাছত প্ৰেছক্ৰিপশ্যনখন। এতিয়া প্ৰেছক্ৰিপশ্যনখন আমি দিলে ডাক্তৰে, প্ৰেছক্ৰিপশ্যনখন আনি আমি থাপনাত থাপি ধূপ ধূনা জ্বলাই সেৱা প্ৰাৰ্থনা কৰিলে নিশ্চয়কৈ আমি দেহৰ অসুখৰ পৰা পৰিত্ৰাণ নাপাওঁ। প্ৰেছক্ৰিপশ্যনখনত লিখা ঔষধবোৰ আমি সেৱন কৰিব লাগিব, অপথ্যবোৰ আমি ত্যাগ কৰিব লাগিব। তেতিয়া আমি শৰীৰৰ সেই অসুখটোৰ পৰা পৰিত্ৰাণ পাম। এতিয়া মনত হওক বা শৰীৰত হওক, মানসিক হওক বা শাৰীৰিক হওক, এই অসুখবোৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি ডাক্তৰৰ কাষ চাপোঁ। আমাৰ সংসাৰৰ ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি আশ্ৰয় ল'ব লাগিব ঈশ্বৰৰ চৰণত। ঈশ্বৰৰ চৰণত আমি আশ্ৰয় ল'ব লাগিব। সেইকাৰণে ঈশ্বৰৰ চৰণত আশ্ৰয় লৈ আমি ঈশ্বৰৰ মূৰ্তিৰ সন্মুখত কেৱল ধূপ ধূনা জ্বলাই আঁঠু লৈ সেৱা সৎকাৰ কৰি থাকিলে থকাটোকে আশ্ৰয় নুবোলে, শৰণ নুবোলে। শৰণ হ'বলৈ হ'লে যেনেকৈ দেহৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে প্ৰেছক্ৰিপশ্যনখনত লিখি দিয়া কথাখিনি মই পালন কৰিব লাগিব, ধাৰণ কৰিব লাগিব, ঠিক তেনেধৰণে ভগৱন্তৰ বাংময় মূৰ্তিৰ ভাগৱতত লিখি দিয়া কথাবোৰ মই ধাৰণ কৰিব লাগিব, পালন কৰিব লাগিব। তেতিয়াহে আশ্ৰয়টো সম্পন্ন হয়, শৰণটো সম্পন্ন হয়। এয়া শৰণৰ প্ৰাৰম্ভিক কথা। আৰু আটাইতকৈ ডাঙৰ কথা কি, আমি যি কৰ্মই নকৰোঁ লাগে সেই কৰ্মৰ বিপৰীতে এটা ফল লাভ কৰিবই লাগিব, আমি কৰিমেই। বিচাৰোঁ বা নিবিচাৰোঁ, বিচাৰিলেও কৰ্মটো কৰাৰ অন্তত এটা ফল পাম, নিবিচাৰিলেও কৰ্মভাগ কৰাৰ পাছত আমি এটা ফল পামেই। এতিয়া শৰণ নামৰ কৰ্মটোৰ ফলটো কি? শৰণ নামৰ কৰ্মটোৰ ফলটো হৈছে শৰণেহে নিজ ভকতিৰ বীজ প্ৰেমানন্দ তাৰ ফল। শৰণৰ ফলটো হেনো প্ৰেম আৰু আনন্দ। আমি বাৰু কি বিচাৰি ঘূৰি ফুৰিছোঁ তেতিয়াহ'লে, হয়নে বাৰু? আমি নিশ্চয় বিচাৰি ফুৰিছোঁ প্ৰেম আৰু আনন্দ। আমাক আনন্দ লাগে, আমি আনন্দ বিচাৰি ফুৰিছোঁ। আমাৰ মাজত প্ৰেম, মৈত্ৰী, ঐক্য ভাৱনাবোৰ লাগে, এইবোৰ বিচাৰি ফুৰিছোঁ। সেইবোৰ পাবলৈ হ'লে তেতিয়াহ'লে আমি শৰণ ল'ব লাগিব, আশ্ৰয় ল'ব লাগিব। ক'ত ল'ব লাগিব? ঈশ্বৰত ল'ব লাগিব। এতিয়া ইয়াত কৰভাজনৰ বাক্যৰ জৰিয়তে প্ৰথম এটা উপমা দিবলৈ আৰম্ভ কৰিছোঁ। নিমিনৱ সিদ্ধ সংবাদৰ আওজি গইনা লৈ ইয়াত এটা উদাহৰণ দিছে। এতিয়া সেইজন ঈশ্বৰ, যিজন ঈশ্বৰৰ চৰণত আমি আশ্ৰয় ল'ম, সেইজন ঈশ্বৰ ক'ত আছে? সেইজন ঈশ্বৰ ক'ত আছে? ক'ত বিচাৰি পাম সেইজন ঈশ্বৰক? এতিয়া কৰভাজনৰ কথাটোলৈ যাবলৈ হ'লে অকণমান আমি আগবাঢ়িব লাগিব। কাৰণ আমি বিষয়ভিত্তিক শিক্ষা ল'বৰ কাৰণে আমি বিদ্যালয়লৈ যাওঁ, হয় নহয় বাৰু? ল'ৰা ছোৱালীবিলাকক আমি অকণমান মাত ফুটাৰ পাছতে আমি ল'ৰা ছোৱালীকেইটাক নি পেলাই এতিয়া বিদ্যালয়লৈ দিওঁ। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু যদি কিবা আছে আমি তালৈ পঠাওঁ। কেলৈ? সি কোনোবা এটা বিষয়ত বিশেষজ্ঞ হ'ব লাগিব, বিষয়ভিত্তিক বিশেষজ্ঞ হ'ব লাগিব। তাৰ আশ্ৰয়স্থলী বিদ্যালয়, তাৰ আশ্ৰয়স্থলী পাঠ্যপুথি। পাঠ্যপুথিত আশ্ৰয় লৈ বিদ্যালয়ৰ শিক্ষকজনে শিকাই দিয়া, শিক্ষকজনৰ জ্ঞানখিনি, শিক্ষাখিনি কিন্তু শিক্ষকজনৰ নিজা নহয়। শিক্ষকজনে দিয়া জ্ঞানখিনি পাঠ্যপুথিৰ জ্ঞান। পাঠ্যপুথিৰ জ্ঞানখিনি আহৰণ কৰি শিক্ষকে ছাত্ৰক দিয়ে।
গতিকে শিক্ষকৰ জৰিয়তে বিদ্যালয় মহাবিদ্যালয়লৈ আমি বিশেষজ্ঞ হ'বৰ কাৰণে বিশেষ জ্ঞান লাভৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবোৰক আমি বিদ্যালয়লৈ পঠাওঁ আৰু সেই শিক্ষাৰে শিক্ষিত হৈ আমি আজিৰ প্ৰেক্ষাপটত চাবচোন তেনে বহু শিক্ষাৰে শিক্ষিত হৈ বিশেষজ্ঞই আকৌ তেওঁলোকৰ নিজ পিতৃ মাতৃকে নি ক'ৰবাত ৰাস্তাত পেলাই থৈ আহে বা বৃদ্ধাশ্ৰমত থৈ দিয়ে সেয়া জানো আনন্দদায়ক কথা নহয় জানো সেয়া আমি দেখি শুনি আমাৰ বিষাদ হয় আৰু পিতৃ মাতৃক ৰাস্তাৰ কাষত সেই পুত্ৰই কিয় পেলাই থৈ আহিছে তেওঁলোকে পিতৃ মাতৃৰ পৰা আনন্দৰ বিপৰীতে কিজানি অশান্তি পাইছে তাৰমানে তেওঁলোকৰ অশান্তিৰ কাৰণটো কি তেওঁলোকৰ শান্তিটো তেওঁলোকৰ ক'ত তেওঁলোকে হয় তেওঁলোকক ধন টকা পইচা লাগে ধন টকা পইচা উপাৰ্জন কৰাৰ সময়খিনি উপাৰ্জন কৰিবলৈ যাওঁতে পিতৃ মাতৃ হেঙাৰ হৈছে নহয় তেওঁলোকৰ কিবা প্ৰতিপত্তি লাগে যিটো প্ৰতিপত্তি লাভৰ কাৰণে পিতৃ মাতৃ হেঙাৰ হৈছে যাৰ কাৰণে তেওঁলোকে পিতৃ মাতৃক নি পেলাই ৰাস্তাৰ ঘাটত বা বৃদ্ধাশ্ৰমত থৈ আহিছে হয়নে বাৰু এতিয়া তেওঁলোকে তেতিয়াহ'লে আমাৰ সমাজত সেইসকল কিন্তু বন্দনীয় নহয় সেইসকল পুত্ৰ সেইসকল পৰিবাৰ আমাৰ ঘৃণনীয় সমাজে তেওঁলোকক বন্দনা নকৰে ঘৃণা কৰে এতিয়া সমাজৰ বন্দনীয় হ'বলৈ হ'লে বন্দনা কৰিবলৈ হ'লে তেতিয়াহ'লে তেওঁলোকে আন এখন বিশ্ববিদ্যালয়লৈ যাব লাগিছিল যিখন বিশ্ববিদ্যালয়ত আধ্যাত্মিক জ্ঞান বা নৈতিক শিক্ষা লাভ কৰিবলৈ পাৰিলেহেঁতেন বা আমাৰ পিতৃ মাতৃসকলেও আমাৰ সতি সন্ততিক তেনে আধ্যাত্মিক জ্ঞান দান কৰা বিশ্ববিদ্যালয়লৈ পঠাব লাগিব সেইখন বিশ্ববিদ্যালয় আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে 550 বছৰ আগতে প্ৰতিষ্ঠা কৰি থৈ গ'ল গাঁৱে গাঁৱে প্ৰতিষ্ঠা কৰি থৈ গ'ল নামঘৰ সেই নামঘৰৰ মণিকূটত এই আনন্দদায়ক আনন্দ প্ৰদান কৰিব পৰা যিখিনি স্বয়ং ভগৱন্তই নিজ মুখৰ বাণী যিখিনি আশ্ৰয় ল'লে য'ত শৰণ ল'লে আমি আধ্যাত্মিক জ্ঞান নৈতিক জ্ঞান আনন্দদায়ক জ্ঞান শান্তিদায়ক জ্ঞান পাবলৈ সক্ষম হ'ম গতিকে সেইকাৰণে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেই জ্ঞানৰ ভাণ্ডাৰ জগতৰ আটাইতকৈ সৰ্বোৎকৃষ্ট গ্ৰন্থ ভাগৱত প্ৰতিষ্ঠা কৰি থৈ গ'ল নামঘৰৰ মণিকূটত এতিয়া আমি আশ্ৰয় ক'ত ল'ব লাগিব শৰণ ল'ব লাগিব ক'ত সেই ভাগৱতত সেই ভাগৱত আকৌ কি ভাগৱতত কোন আছে ভাগৱতত গুৰু আছে ভাগৱতত দেৱ আছে ভাগৱতত নাম আছে ভাগৱতত ভকত আছে গুৰুদেৱ নাম ভকত এই চাৰিটা তত্ত্বৰূপে তাত অন্তৰ্নিহিত হৈ আছে গুৰু তত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব ভকত তত্ত্ব এতিয়া এই গুৰুৰ সন্দৰ্ভত আকৌ কি কৈ গৈছে চাওক গুৰুৰ সন্দৰ্ভত স্বয়ং ভগৱন্তই নিজ মুখে প্ৰকাশ কৰি থৈ গৈছে যে পৰম দুৰ্বোধ্য আত্মতত্ত্ব পৰম দুৰ্বোধ্য তাৰমানে আত্মতত্ত্বটো যিটো অব্যক্ত প্ৰকাশমান নহয় অপ্ৰকাশিত অৱস্থাটোক আমি বুজিব নোৱাৰোঁ এতিয়া অপ্ৰকাশিত অব্যক্ত অৱস্থাটোক জ্ঞান দিবৰ কাৰণে স্বয়ং ভগৱন্তই নিজে অৱতাৰ লৈছে স্বয়ং অৱতাৰ নিজে লৈছে পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানৰ অৰ্থে শৰীৰজত লীলা অৱতাৰ ধৰা তুমি কৃপাময় সেইজন ভগৱন্তই আহি লীলা অৱতাৰবোৰ ধাৰণ কৰি লীলা কৰি থৈ গ'ল এতিয়া আমাৰ কৰ্তব্য কি তাহানৰ চৰিত্ৰ সুধা কিন্তু তাতো ক্ৰিয়া কৰি দীনবন্ধু সেই লীলা চৰিত্ৰবোৰত আমি ক্ৰিয়া কৰিব লাগিব এতিয়া লীলাবোৰ আমি দেখিলোঁ সেইবোৰত আমি কেনেকৈ ক্ৰিয়া কৰিম সেই জ্ঞানটো দিবলৈ ভগৱন্তই যে আহিলে সেইকাৰণে তেওঁ যিবোৰ লীলা কৰি থৈ গ'ল সেই লীলাৰ অন্তৰালত থকা আমি তত্ত্বটো উদ্ঘাটন কৰিব লাগিব তত্ত্বটো উদ্ঘাটন কৰিবলৈ ক'লৈ যাম এতিয়া তত্ত্বটো উদ্ঘাটন কৰিবলৈ যেনেকৈ পাঠ্যপুথিত থকা জ্ঞানখিনি মই নিজে পঢ়ি আয়ত্তাধীন কৰিব নোৱাৰোঁ এজন শিক্ষকৰ আশ্ৰয় ল'বলগীয়া হয় ঠিক তেনেধৰণে শাস্ত্ৰত থকা জ্ঞানখিনি মই নিজে অধ্যয়ন কৰি তাৰ তত্ত্বটো উপলব্ধি কৰিব নোৱাৰোঁ সেইকাৰণে মই এই শাস্ত্ৰৰ এজন অধ্যাপক শাস্ত্ৰৰ এজন শাস্ত্ৰজ্ঞ সেইজনক কি বুলি কৈছে মহন্ত বুলি কৈছে
সেইকাৰণে মহাপুৰুষে লিখিলে য'তে ত'তে নথাকৰ হৰিনামৰ ৰত্ন মহন্ত দোকানী ৰাখে কৰি মহা যত্ন। এতিয়া মহন্তজন কোন সেয়াও আকৌ নিৰূপণ কৰি দেখুৱাই থৈ গ'ল। কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। কৃষ্ণ পদ সেৱা সুখমনে কৰে অনুভৱ সৰ্বখনে ইহাকে মহন্ত বুলিয়া জানা নিশ্চয়। সেইজন মহন্তৰ কাষলৈ যাবলৈ দৈৱকী নন্দন কৃষ্ণ অৰ্জুনক কোৱাৰ চলেৰে কৈ থৈ গ'ল। কি বুলি কৈ থৈ গ'ল? মাধৱে কহন্ত অৰ্জুনত শুনাই এইটো পৰমাৰ্থ তত্ত্ব। মোৰ পৰমাৰ্থ তত্ত্ববোৰ যিবোৰ মই লীলা কৰি ইয়াত লীলাই দেখুৱাই থৈ গ'ল, তাৰ পৰমাৰ্থ তত্ত্বটো কোনে জানে? ভকতেহে জানে মোৰ মহিমা নিশেষ। এতিয়া আমি তত্ত্বৰূপে জানি সখী মুখ তৰিও দুখৰ দুখ হ'ব। এতিয়া দুখ আৰু সুখেৰে আমাক আৱৰি থকাৰ কাৰণে আমাৰ আকাংক্ষিত শান্তি বা আনন্দ আমি পাবলৈ সক্ষম নহওঁ। দুখ সুখৰ পৰা মুক্ত হৈ পৰম শান্তি বা আনন্দ লাভ কৰিবলৈ হ'লে আমি এই লীলা চৰিত্ৰৰ অন্তৰ্গত পৰমাৰ্থিক তত্ত্বটো জানিবলৈ হ'লে ভকত অৰ্থাৎ মহন্তজনৰ কাষ চাপিব লাগিব। সেইকাৰণে সেই মহন্তৰ সংগ ল'ব লাগিব। এতিয়া ইয়াত কৰভাজন এজন মহন্ত ৰূপে ইয়াত নিমি ৰজাৰ সন্মুখলৈ আহিছে। এজন কেনেকৈ মহন্ত হ'ল? কৰভাজন কেনেকৈ মহন্ত হ'ল? এয়াও আমাৰ লক্ষণীয় কথা। আমি সকলোৱে জানো যে ঋষভৰ 100জন পুত্ৰ, মই আগলৈ নগ'লোৱে। ঋষভৰ 100জন পুত্ৰ, এই 100জন পুত্ৰক জ্ঞান দিবৰ কাৰণে সেইখন বিশ্ববিদ্যালয়, যিখন আধ্যাত্মিক বিশ্ববিদ্যালয় ব্ৰহ্মাৱৰ্তলৈ লৈ গৈছিল 100জন পুত্ৰক ঋষভে, যিখন বিশ্ববিদ্যালয় আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ অসমৰ গাঁৱে ভূঞে প্ৰতিষ্ঠা কৰি থৈ গ'ল। সেই একেই ব্ৰহ্মাৱৰ্তলৈ লৈ গৈছিল ঋষভে 100জন পুত্ৰক, আৰু সকলোকে একেটাই জ্ঞান দিছিল। জ্যেষ্ঠজন শ্ৰেষ্ঠ ভৰত হ'ল, যাৰ নামে ভাৰতবৰ্ষ। তাৰ পাছৰ 9জন 9টা দ্বীপৰ প্ৰজাপতি হ'ল, ৰজা হ'ল। তাৰ পাছত 9জন সিদ্ধ, এই 9জন সিদ্ধ তেতিয়াহ'লে কেনেকৈ সৃষ্টি হ'ল? সেই ব্ৰহ্মাৱৰ্তত নি পেলাই জ্ঞান দিয়াৰ কাৰণে সৃষ্টি হ'ল এই সিদ্ধ। সেই 9জন সিদ্ধৰ এজন সিদ্ধ কৰভাজন দেই। এতিয়া এই কৰভাজনে তাত প্ৰকাশ কৰি থৈ গৈছে যে ঈশ্বৰ ক'ত পাবা। ভাগৱতেও আমাক সেইটোকে দিছে, ঈশ্বৰ ক'ত আছে। এতিয়া সেইকাৰণে আমাক এই ভাগৱত ৰূপী ভগৱন্তৰ ভজনা কৰা লোকক পুনত 4টা ভাগত বিভক্ত কৰিছে। আৰ্ত, অৰ্থাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী। আমি প্ৰত্যেকেই এদিনাখন আৰ্ত হৈ ভগৱন্তৰ কাষ চাপিছোঁ। প্ৰত্যেকজনেই হয় আৰ্ত নহয় অৰ্থাৰ্থী হৈ আমি ভগৱন্তৰ ভকতৰ বা ভগৱন্তৰ কাষ চাপিছোঁ। আমি প্ৰত্যেকেই, কোনেও আমি এৰাই চলিব নোৱাৰোঁ। কাৰণ আতুৰ ভৈলু হৰি বিষয়ে বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে বুলি আমি ভগৱন্তৰ চৰণত শৰণাপন্ন হৈছোঁ। আৰ্ত টান পায়, কষ্ট পায়, নহ'লে কিবা এটা আশা কৰি আনধন নালাগে নামধন বিনা বুলিওতো আমি কাষ চাপিছোঁ, হয়নে বাৰু? বাকীবোৰ সকলো বাদেই দিলোঁ, হয়নে বাৰু? গতিকে আমি আৰ্ত বা অৰ্থাৰ্থী ভাৱেৰে আমি ভগৱন্তৰ কাষ চাপিছোঁ, ঠিকেই আছে। কিন্তু আমি যদি তাতেই থাকোঁ তেতিয়াহ'লে আমাৰ অৱস্থাটো ইন্দ্ৰকে প্ৰমুখ্য কৰি দেৱতাসকলৰ দৰে হ'ব। তাতেই থাকি যাব লাগিব। সেইকাৰণে ইন্দ্ৰকে প্ৰমুখ্য কৰি দেৱতাসকলে মনুষ্যৰ শৰীৰ পাবৰ কাৰণে সদায় বাঞ্ছা কৰে। নহ'লে আমাৰ অৱস্থাটো তেনেকুৱা হ'ব, ইন্দ্ৰৰ দৰে হ'ব, ইন্দ্ৰকে প্ৰমুখ্য কৰি দেৱতাগণৰ দৰে হ'ব। আঁতোৰত পৰি পেলাই ঈশ্বৰৰ কাষ চাপে, গৈ পেলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, আকৌ ঈশ্বৰে দুখ দুৰ্গতি আঁতৰাই দিয়াৰ পাছত আকৌ পাহৰি থাকে, ভোগত মত্ত হয়। এতিয়া আমি তেতিয়াহ'লে আমাৰ কৰিব লাগিব কি? আমি আকৌ দেখুৱাই দিলে 4 ধৰণৰ ভকতৰ কথা। কি বুলি দেখুৱালে? প্ৰাকৃত ভকত।
প্ৰাকৃত ভকতে কেৱল মাত্ৰ প্ৰতিমাতেহে দেৱতা বুদ্ধি কৰে। আমিও যিদিনাখন প্ৰথম নামঘৰলৈ আহিছোঁ সেইদিনাখন কেৱল মাত্ৰ নামঘৰৰ মণিকূটতহে ভগৱন্ত আছে বুলি তালৈ মুখ কৰিহে আমি সেৱাটি জনাওঁ। কাষে পাজৰে যে কোনোবা আছে তাৰ একোকে উমঘামেই নাপাওঁ, অস্তিত্ব অনুভৱ নকৰোঁ। দেখিও সেইসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধাটো নাথাকে। আমাৰ প্ৰথম শ্ৰদ্ধাটো ক'ত? নামঘৰৰ মণিকূটত ভগৱন্ত আছে। ভগৱন্তই কৈছে সেইজন মোৰ অতি প্ৰিয় ভকত, কাৰণ তেওঁৰ স্থাৱৰ থিৰ কৰি ল'লে। কি? মণিকূটত ভগৱন্ত আছে বুলি থিৰ কৰি ল'লে। তেওঁ জখলাডালত আৰোহণ কৰিব। মহাপুৰুষে অৰ্জুনক কোৱাৰ চলেৰে কৈ দিলে, আমি সাধু বিচাৰি কেতিয়াবা ঘূৰি ফুৰোঁ, সাধু বিচাৰি চলাথ কৰোঁ, সাধু কোন? মাধৱে কহন্ত অৰ্জুনত মহা দুৰাচাৰু অতিশয় আন দেৱতেজী মোকেহে মাত্ৰ ভজয়, ইহাকেহে পৰম সাধু বুলি জানিবা নিশ্চয়। এতিয়া সেইজন তাৰমানে যিজনে আন সকলোবোৰ দেৱতা ত্যাগ কৰি কেৱল মাত্ৰ ভগৱন্ত বুলি মণিকূটত থকা ভাগৱতত থকা ভগৱন্তজনক থিৰ কৰি ল'লে। এতিয়া থিৰ কৰি ল'লে নহয়, তাতে থাকিলে নহ'ব, তেওঁক জখলাত আৰোহণ কৰিছে বুলিছে নহয়। এতিয়া তেওঁ মনলৈ জিজ্ঞাসাটো আহিলে। এই যে অলপ আগতে ক'লোঁ আৰ্ত আৰু অৰ্থাৰ্থী ভাৱেৰে আহিলোঁ নামঘৰলৈ, সেই অৱস্থাটো প্ৰাকৃত ভকত। তাৰ পিছৰ পৰ্যায়টো আহিলে মোৰ জিজ্ঞাসাটো আহিব লাগিব মনলৈ। মণিকূটত যে মই ভগৱন্ত আছে বুলি জ্ঞান কৰিছোঁ, ভগৱন্তনো কেনেকুৱা? ভগৱন্তটো ক'ত আছে? কেনেকৈ আছে? মেলিছা, এয়া উলিয়াই আনি মেলি চালোহি। কিন্তু সেই অৱস্থাতে আমাৰ নাছিল অসমত। এই সতীটোৰ ওপৰত ৰঙা পতাকা নি ৰঙা কাপোৰে মেৰিয়াই থৈ দিয়ে, নিৰ্দিষ্ট এদিনাখন নমাই আনি নিৰ্দিষ্ট এজনে পঢ়িব, আকৌ তাত তুলি থৈ দিয়ে। হয়নে বাৰু? মণিকূটত কোন আছে সেয়াও দেখুৱাই নিদিয়া হ'ল। সেইকাৰণে কোনোৱে লিখিলে দেখাই আছা লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে। লক্ষ্মীনাথ বেজবৰুৱাই পোনপ্ৰথমে সতীৰ পৰা নামাই আনিলে। কাৰণ তেওঁ প্ৰথমে অসমৰ বাহিৰত চলাথ কৰিলে বিচাৰি বিচাৰি। আনন্দদায়ক জ্ঞানদাতা গুৰু বিচাৰি তেওঁ প্ৰাচ্য পাশ্চাত্য সকলো ভ্ৰমিলে, ক'তো নাপালে। শেষান্তৰত তেওঁ দেখিলে সতীৰ ওপৰতনো কি আছে চাওঁ, নমাই চাওঁচোন। যিটো মানে খুব শ্ৰদ্ধাৰে ভক্তিভাৱে এদিনৰ কাৰণে পঢ়ে, আকৌ তুলি থৈ দিয়ে, সেয়াতনো কি আছে, কি জ্ঞান আছে? নমাই চাওঁ, নমাই চালে, পঢ়ি চালে, তেতিয়া লিখিলে গুৰু লাগে মোক শিক্ষিত শিষ্য, জগতত জাননী দিলোঁ প্ৰাচ্য পাশ্চাত্য সকলোকে গ'লোঁ। জগতৰ গুৰু শংকৰদেৱ ঘৰতে আছিলে, অন্ধৰাই নিচিন্তু। ঘৰত শংকৰদেৱ আছিল, শংকৰদেৱক প্ৰত্যক্ষভাৱে পোৱা নাই, সেই শংকৰদেৱ সতীৰ ওপৰত উঠি আছিল। নমাই আনি চাই পেলাই তাৰপাছত তেওঁ সকলো অসমীয়ালৈ আহ্বান জনালে বাঁহীৰ জৰিয়তে, বাঁহী নামৰ আলোচনীখনৰ জৰিয়তে আহ্বান জনালে। ফলশ্ৰুতিত আমাৰ পদ্মনাথ গোহাঁই বৰুৱাও তেওঁৰ লগত লগ দিলে, ৰূপ কোঁৱৰে লগ দিলে, মানে কলাগুৰুৱে লগ দিলে। তাৰ পাছতে আমাৰ সেই পলাশনিত তাৰ উকমুকনি উঠি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হ'ল। গতিকে আমি অতএৱ সৌভাগ্যৱান নহয়নে বাৰু? হয়নে বাৰু? এই মেলি চোৱাৰ পদ্ধতিটো লক্ষ্মীনাথ বেজবৰুৱাই দিলে। সেইকাৰণে এতিয়া কি হ'ল, মেলি চালে, মেলি চাই দেখিলে, প্ৰথম দেখিলে। সেইকাৰণে দ্বিতীয় পৰ্যায়ত কি বুলি ক'লে জানেনে? দ্বিতীয়টো পৰ্যায়ত প্ৰাকৃত ভকতজন উন্নীত হ'ল মধ্যম ভাগৱতলৈ। ভকত বুলি নাই কোৱা, ভকতজন ভাগৱত হৈ গ'ল। কেলে? ভাগৱত ধাৰণ কৰিলে, ভকতজন ভাগৱত হৈ গ'ল, মধ্যম ভাগৱত। সেই মধ্যম ভাগৱতজনে কি দেখিলে? ভকতত ভগৱন্ত আছে। সেইকাৰণে ভকতজন দেখিলেই সেৱা সৎকাৰ কৰিবলৈ ধৰিলে। আমিও আজিও আমাৰ ঘৰলৈ অহা শংকৰ সংঘৰ ভকতকেইজনকে সেৱা কৰোঁ, হয় নহয়? যাব দেই সাধুসকল, লক্ষ্য কৰিব। তাৰপিছতে পঢ়ি গৈ থাকিলে ভকতৰ কাষ চাপিলে নহয়। ভকতত ভগৱন্ত দেখিলে। আগতে নামঘৰৰ মণিকূটত ভগৱন্ত দেখিছিলে, এতিয়া ভকতত দেখা হ'ল দ্বিতীয় পৰ্যায়টো।
ভকতজনক সেৱা কৰিলে ভকতজনৰ লগত ভকতে যেতিয়া তত্ত্বটো উদ্ঘাটন কৰি দিলে তেতিয়া প্ৰথমে ভকতজনে ক'লে বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণুপতিভাৱে সৰ্বদাই মান্য কৰে আমাৰ ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰবোৰত আমি আনন্দ পোৱা নাই আমি আনন্দ পোৱা নাই এইবোৰ ভাৱনা থকাৰ কাৰণে ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ এই ভাৱনাবোৰ থকাৰ কাৰণে আমাৰ মনলৈ আনন্দ অহা নাই আনন্দ পাবলৈ হ'লে বিশেষভাৱে মানুহক তুমি সেৱা কৰাচোন মানুহক ভগৱন্ত আছে বুলি জ্ঞান কৰা হয় নেকি বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰা হয় নেকি তেতিয়াহ'লে মই অকল ভকততে ভগৱন্ত আছে বুলি নহয় মানুহত ভগৱন্ত আছে গতিকে সমগ্ৰ মানুহৰ প্ৰতি মোৰ সেৱাৰ মনোভাৱটো আহিলে তেতিয়াই উন্নীত হ'ল তেওঁ তৃতীয়টো স্তৰলৈ উত্তম ভাগৱত তাৰপাছত ভগৱন্তক বিচাৰিবলৈ তেওঁ এৰি নিদিয়ে আৰু গৈ আছে গৈ শেষান্তৰত ক'লেগৈ কি ভকতজনে তত্ত্ব ভাঙি দি আছে নহয় ভকতজনৰ ওচৰত শৰণাপন্ন হ'ল বিশেষ অধ্যাপকজনৰ কাষ চাপিলে হয় নাই এতিয়া চাওক আমাৰ বিশ্ববিদ্যালয়ত PhD কৰাৰ পাছত আকৌ পোষ্ট ডক্টৰেল কৰেগৈ তাৰ কাৰণে কি লাগে এজন গাইড লাগে হয় মেণ্টৰ এজন নহ'লে নহয় এতিয়া মেণ্টৰ এজন লৈ ল'লে ভকতজন লৈ ল'লে পালেগৈ কি পালেগৈ নহয় গুৰুৱে আমাক কৈ গৈছে কি কৈছে কুকুৰৰ চিগাল গদৰ সৰু আত্মাৰাম তাৰপাছত কি বুলি ক'লে বোলে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু হেন মানি হিংসা এৰি কৰা উপকাৰ কেলে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া চতুৰ্থটো ষ্টেজ ভকতৰ কি সেইটো হ'ল উত্তম ভাগৱত এতিয়া আৰু তেওঁ সেইজন ভকতে কেৱল মানুহত কেৱল মণিকূটত কেৱল ভকতত নেদেখে এতিয়া তেওঁ সমস্ত ভূততে দেখে গতিকে এই সমস্ত ভূতলৈ যোৱাৰ প্ৰাক্ষণত তেওঁ মানুহত ভগৱন্তৰ জ্ঞানটো যেতিয়া কৰিলে তেতিয়াই মনলৈ তেওঁৰ শান্তিৰ আহিবলৈ আৰম্ভ হ'ল প্ৰেম আহিবলৈ আৰম্ভ হ'ল বুজিছে আৰু এতিয়া সেইকাৰণে আমাৰ আশ্ৰয়টো তেতিয়াহ'লে আশ্ৰয়স্থলী কি তেতিয়াহ'লে আশ্ৰয়স্থলী ভগৱন্ত কি ৰূপত আছে বাংময় ৰূপত আছে অৰ্থাৎ আমাৰ আশ্ৰয়স্থলী তেতিয়াহ'লে কি গুৰু জ্ঞান গুৰু মানে জ্ঞানটো ল'লেই নহ'ব শাস্ত্ৰ গুৰু হবে শিষ্টক কৃপাই শুদ্ধ উপদেশক দিব শাস্ত্ৰই গুৰুসকলে শুদ্ধ উপদেশ দি আছে সদায় সঁচা কথা ক'বা বুলি কৈছে যুধিষ্ঠিৰকো কৈছিলে দুৰ্যোধনকো কৈছিলে দুৰ্যোধনে একেদিনাই মুখস্থ কৰিলে যুধিষ্ঠিৰৰ কিন্তু মুখস্থ নহয়হে ইমান সৰু কথাটো মুখস্থ হোৱা নাই নে বোলে নহয়তো আকৌ নাই হোৱাটো আকৌ তাৰমানে মুখস্থ হ'বলৈ হ'লে আমাৰ এতিয়া বহু ঘোষা বহু কীৰ্তন সলসলীয়াকৈ বহুত মুখস্থ হৈ আছে হয় নে বাৰু এতিয়া মুখস্থ হ'লে হ'বনে বাৰু মুখস্থ হ'লে নহ'ব গতিকে তাৰ অন্তৰ্গত কথাখিনি আমি হৃদয়ংগম কৰিব লাগিব তেতিয়াহে আনন্দ বা শান্তি আমি পাবলৈ সক্ষম হ'ম এতিয়া সেইকাৰণে আশ্ৰয়ৰ স্থলীটো হৈছে গুৰু আমি প্ৰথম আমাৰ আশ্ৰয়স্থলী গুৰু সেইকাৰণে গুৰুৰ ওচৰত আমি আশ্ৰয় লোৱাৰ লগে লগে আমাৰ পৰৱৰ্তী ষ্টেজটো হৈছে বিজ্ঞান গুৰুদেৱ জ্ঞানটোক আমি প্ৰয়োগ কৰিব লাগিব প্ৰয়োগশালাত প্ৰয়োগ কৰিব লাগিব আমাৰ প্ৰয়োগশালা কি নামঘৰত সন্তৰ সংগত যি জ্ঞান পাম সেই সন্তৰ সংগত পোৱা জ্ঞানখিনি এতিয়া বিদ্যালয়ত এজন শিক্ষক ছাত্ৰই শিক্ষা আহৰণ কৰি বিশেষজ্ঞ হৈ তেওঁ কোনোবা উকিল হ'ল উকালতি কৰিছে জ্ঞানখিনি লৈ সেই জ্ঞানখিনি প্ৰয়োগ কৰি উকালতি কৰিছে ডাক্তৰ হ'ল সেই জ্ঞানখিনি লৈ কাৰোবাৰ ৰোগী চিকিৎসাই কৰিছে ইঞ্জিনিয়াৰ হ'ল সেই জ্ঞানখিনিয়ে ক'ৰবাত দলং ঘৰ নিৰ্মাণ কৰিছে আমি নামঘৰত পোৱা জ্ঞানখিনি লৈ কি কৰিম এতিয়া হয়নে বাৰু আমি নামঘৰত পোৱা জ্ঞানখিনি লৈ আমাৰ দৈনন্দিন কৰ্মত আমি সেই জ্ঞানখিনি প্ৰয়োগ কৰিব লাগিব কৃষকজনে কৃষি কৰ্মত শ্ৰমিকজনে শ্ৰম কৰোঁতে চাকৰি কৰোঁতে বেপাৰ কৰোঁতে সকলোৱে সেই শিক্ষালয়ত পোৱা অৰ্থাৎ নামঘৰত পোৱা জ্ঞানখিনি সন্তৰ সংগত পোৱা জ্ঞানখিনি
আমি আমাৰ দৈনন্দিন কৰ্মৰাজিত আমি প্ৰয়োগ কৰিব লাগিব। সেইকাৰণে শৰণ আমি কিহেৰে লওঁ? কায় বাক্য মনেৰে শৰণ লওঁ। কেলৈ লওঁ? গীতা শাস্ত্ৰৰ অষ্টাদশ অধ্যায়ত তপৰ ওপৰত বক্তব্য প্ৰদান কৰিছে স্বয়ং ভগৱন্ত অৰ্জুনক কোৱা চলেৰে। তপ আমাৰ 3 প্ৰকাৰৰ। সেয়া হৈছে এক ভাৱৰ, আনটো হৈছে বাণীৰ, আৰু তৃতীয়টো হৈছে কৰ্মৰ। বুজি পাইছেনে বাৰু? ভাৱৰ শুদ্ধতাৰ অৰ্থে আমি তপ কৰিব লাগিব। তপ মানে জ্ঞান অন্বেষণ। ভাৱৰ শুদ্ধতাৰ কাৰণে আমি ভাগৱতৰ কাষ চাপিব লাগিব, জ্ঞান অন্বেষণ কৰিব লাগিব, জ্ঞান আহৰণ কৰিব লাগিব। আমাৰ মনৰ ভাৱ অনুসৰি বাক্যটো ওলায়, হয়নে বাৰু? এতিয়া সেইকাৰণে প্ৰথম কথাটো হৈছে মনৰ শৰণ। মনৰ শুদ্ধিতাৰ কাৰণে আমাৰ প্ৰথম জ্ঞান আহৰণ কৰিব লাগিব মন শুদ্ধিতাৰ কাৰণে, ভাৱৰ শুদ্ধিতাৰ কাৰণে। তাৰ পাছত তেতিয়া আমাৰ বাক্যৰ শুদ্ধিতা হ'ব, বাক্যৰ শুদ্ধতা আহিব। বাক্যৰ স্বভাৱ হ'ব কি? বাক্যৰ স্বভাৱ হ'ব তেতিয়া সত্য, প্ৰিয় আৰু হিত। মনৰ শুদ্ধতা হ'লে, মন যেতিয়া শুদ্ধ হ'ব, মনৰ ভাৱ হ'ব কেনেকুৱা? শ্ৰদ্ধা, প্ৰীতি আৰু দয়া। শ্ৰদ্ধা হ'লে ভক্তি, তাৰমানে শ্ৰদ্ধা, ভক্তি, প্ৰীতি আৰু দয়া। মনৰ শুদ্ধ হ'লে মনৰ স্বভাৱ হ'ব এই 3টা। বাক্য অৰ্থাৎ বাণীৰ শুদ্ধতা হ'লে বাক্যৰ স্বভাৱ হ'ব সত্য, প্ৰিয় আৰু হিত। আৰু কৰ্মৰ শুদ্ধতা অৰ্থাৎ তেতিয়া কায়ৰ শুদ্ধতা যেতিয়া হ'ব, তেতিয়া হ'ব দান, ত্ৰাণ আৰু ৰক্ষণ। এই 9টা গুণৰ অধিকাৰী হৈ পৰিব শৰণ লোৱা লোকজন। কেতিয়া হ'ব? সেই জ্ঞানখিনি অৰ্থাৎ মনৰ শুদ্ধতাৰ কাৰণে, ভাৱৰ শুদ্ধতাৰ কাৰণে আমি ভগৱন্তৰ জ্ঞানখিনি লৈ এইখিনি মই মোৰ ভাৱনাত প্ৰয়োগ কৰিব লাগিব। তাৰমানে মোৰ মনলৈ কিবা এটা ভাৱনা আহিল, ভাৱনাটো অহাৰ লগে লগে মই ভাগৱতীয় দৰ্শনেৰে মই ভাৱনাটো কৰিব লাগিব। মই কাৰোবাক কিবা এষাৰ কথা ক'ব লাগে, কিবা এটা বাক্য বুলিব লাগে। বাক্যটো বোলাৰ আগতে মই ভাগৱত অধ্যয়ন কৰি থৈছোঁ, ভাগৱতীয় দৰ্শনেৰে মোৰ বাক্যটো প্ৰয়োগ কৰিব লাগিব। তাৰ পাছত কৰ্ম যেতিয়া সম্পাদন কৰিম, মোৰ কায়টোৱে, শৰীৰটোৰ জৰিয়তে কৰ্ম সম্পাদন হ'ব। কৰ্ম কৰোঁতে মোৰ কৰ্মখিনি শুদ্ধ হ'বলৈ হ'লে ভাগৱতীয় দৰ্শনেৰে কৰ্ম কৰিব লাগিব। এয়াই হৈছে প্ৰকৃত শৰণ, প্ৰকৃত আশ্ৰয়। এতিয়া সেইকাৰণে ইয়াত কৰভাজনৰ কথাটো এইকাৰণেই আনিছে, আমি আৰু অকণমান আগবাঢ়ি গ'লে পাম, হয়নে বাৰু? আৰু অকণমান আগবাঢ়ি গ'লে পাম। অকণমান আগবাঢ়ি হোমে দেৱৰি নখোজে, তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে সুহৃদ খবৰ খোজে ঋণ। এহি মতে ঋণী সদা ভকতি বিহীন। এতেকে খেতা সম্বাৰ কিংকৰ অধীন
তাৰ অৰ্থে পঞ্চযজ্ঞ কৰে প্ৰতিদিন। ৰাম নকৰিলে পৰকালে আছে মহাভয়। দুখ ভুঞ্জিহীন জাতি হৈবা কলাগয়। কৃষ্ণ। আৰু অকণমান দিয়ক। কায় বাক্য মনে কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ। ৰাম তাৰ ঋণ খোজা সবে গৈল সমস্তৰে। নকৰিও ঋণী আৰ নহিষিতো এই মোৰ ঘৰতেই উপজিলে বা মোৰ প্ৰতিবেশী কাৰোবাৰ ঘৰতেই উপজিলে নৱজাতক এটা উপজাৰ লগে লগে আমাৰ সকলোৱে মন নাযায়নে চাবলৈ বাৰু? সকলোৱে দৌৰ মাৰি যাওঁ, হস্পিটেললৈও যাওঁ, হয়নে বাৰু? একোলা লৈও চাওঁ, নোলোৱাকৈ থাকিবই নোৱাৰোঁ। পিতৃ মাতৃটোৰ কথাই নাই, বাকী সকলোৰে সেই অৱস্থা। ভাগৱতটো দেখুৱাই দিলে, চিত্ৰকেতুৱে পুত্ৰ লাভৰ কাৰণে এজনী দুজনী নহয় 1 কোটিগৰাকী বিয়া পাতিলে, হয়নে বাৰু? পুত্ৰ লাভৰ কাৰণে 1 কোটিগৰাকী বিয়া পাতিলে, ভাগৱতত দেখুৱাই দিছে, হয়নে বাৰু? গতিকে পুত্ৰৰ আশাত মানে পুত্ৰ চাবৰ কাৰণে, নৱজাতক চাবৰ কাৰণে আমি সকলোৱে আশা কৰোঁ। গতিকে এতিয়া ইয়াত কৈ দিছে যে উপজাৰ লগে লগে এয়া পঞ্চ ঋণত আমি প্ৰত্যেকেই ঋণী হওঁ। কাৰণ মোক লৈ কোনোবাই একোলা লৈতো ডাঙৰ কৰি দিছে, তেওঁৰ ওচৰততো মই ঋণী নহয় জানো বাৰু? হে, মোক লৈ একোলা লৈ পেলাই ডাঙৰ কৰিছে, গতিকে তেওঁৰ ওচৰত মই ঋণী। গতিকে সেইকাৰণে মই বিবাহৰ সময়ত ল'ৰা ছোৱালীবোৰক, বিবাহৰ প্ৰাকখনৰ ল'ৰা ছোৱালীবোৰক কওঁ, হেৰৌ তহঁতি লুকাই চুৰ কৰি পেলাই গন্ধৰ্ব বিবাহ নকৰিবি দেই। এই কাষৰ পাজৰ মানুহৰ অন্তত অকণমান শুভেচ্ছা আশীৰ্বাদ লৈহে বিয়া সোমাবিচোন। কাৰণ ইহঁতে তোক লৈ তুলি ডাঙৰ দীঘল কৰিছে, মা দেউতাটো গুমুট ধুৱাই ডাঙৰ কৰিছে, কিন্তু কাষৰ পাজৰে কোনোবাই এচুমা খাই হ'লেও তোক ডাঙৰ কৰিছে, হয়নে বাৰু? তই এইসকলক তই যাবৰ সময়ত অন্ততঃ এখন ঘৰ এৰি থৈ গুচি যাবি, বা এখন ঘৰলৈ ছোৱালী এজনী আনিবি, বেলেগ এজনী আনিবি, যেতিয়া অন্ততঃ অকণমান তেওঁলোকক আশীৰ্বাদ এজোলোকা দিবলৈ সুবিধা এখন দিবি। কৃষ্ণ, হয়নে? এতিয়া কথা হ'ল চাওক, এতিয়া এই কথাখিনিকে আচলতে এনেধৰণেই আমি যদি উপলব্ধি কৰোঁ, বৰ হেৰিয়ালৈ নাযাওঁ। এতিয়া একাদশ স্কন্ধ ভাগৱতত দৈৱকীনন্দন কৃষ্ণই উদ্ধৱক এটা অতি স্পৰ্শকাতৰ কথা কৈ থৈ গ'ল। কি ক'লে? কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰে কুলধৰ্ম পূৰ্বপুৰুষ আচাৰ। এতিয়া বৰ কঠোৰ ভাষাৰে কৈছে, যিসকলে শাস্ত্ৰ বিচাৰ নকৰাকৈ পূৰ্বৰ পৰা কৰি আছে বুলিয়ে, কুলধৰ্ম বুলিয়ে যদি কোনোবাই সেইবোৰকে ধৰ্ম বুলি পালন কৰি আছে, মই সেইকাৰণে আমি বহুত কেতিয়াবা অনাসংঘ অনুষ্ঠানত যাওঁ, মানে পাঠ পৰ্যালোচনা কৰিবলৈ মাতে, তাত সজোৰে কৈ থৈ আহোঁ, যতীন লাহনে কৈছে বুলি আপোনালোকে একোকে মানে বিশ্বাস কৰি নল'ব। যতীন লাহনে শাস্ত্ৰ চাই কৈছে, গতিকে শাস্ত্ৰৰ
উদ্ধৃতিটো সম্পূৰ্ণ নিদিলেও আমুক স্কন্ধত চোৱা, গীতাত চোৱা, ভাগৱত চোৱা বুলি কৈছে, আপোনালোকে চাইহে মানি ল'ব, কেতিয়াও মানি নল'ব। কাৰণ এই জ্যেষ্ঠজনে কৰিছে বুলিয়ে যদি মই চকুমুদি মানি লওঁ, পূৰ্বপুৰুষৰ পৰা চলি আছে বুলিয়ে যদি মানি লওঁ, সেইজনক মন্দমতী আখ্যা দিছে ভাগৱতে। স্বয়ং ভগৱন্তৰ উদ্ধৱক কোৱা চলে কৈ থৈ গৈছে। কিন্তু মইতো মন্দমতী নহয়, হয়নে বাৰু? এতিয়া এইকাৰণে ইয়াত সুন্দৰকৈ এই কৰভাজনৰ জৰিয়তে দেখুৱাই থৈ গ'ল। কি দেখুৱাই থৈ গ'ল? যে যিসকলৰ শৰীৰ ভক্তিবিহীন সেইসকলে এই 5টা ঋণত ঋণগ্ৰস্ত হৈ থকাৰ কাৰণে পঞ্চযজ্ঞ প্ৰতিনিতে কৰিব লাগে। প্ৰতিনিতে পঞ্চযজ্ঞ কৰিব লাগে। যজ্ঞ কৰাটো ইমান সহজসাধ্য কাম নেকি? যজ্ঞৰ কাৰণে স্থান, কাল, পাত্ৰ, মন্ত্ৰ চব পৰিশুদ্ধ হ'ব লাগিব। আমি ভাগৱতত দেখি থৈ গ'লোঁ, ত্ৰস্তা ঋষিয়ে যেতিয়া যজ্ঞ কৰিছিল, ইন্দ্ৰ শত্ৰু বধ হ'ব লাগে বুলি কৈছিল। ইন্দ্ৰ নামৰ শত্ৰুজনৰ বধৰ কাৰণে যজ্ঞ কৰিছিল। ইন্দ্ৰৰ শত্ৰু এটা উচ্চাৰণ অতিৰিক্ত হোৱাৰ কাৰণে যি যজ্ঞ কৰিছিল তেওঁৱে বধ হ'বলৈ ওলাবলগীয়া হ'ল, হয়নে বাৰু? কিমান সাৱধান সচেতন হৈ কৰিব লাগিব। কিন্তু কৰভাজনে আমাক কৈ থৈ গ'ল, মুকুন্দৰ চৰণত যাৰা সমস্ত একান্তভাৱে কায় বাক্য মনে শৰণাপন্ন হৈছে, অৰ্থাৎ শাস্ত্ৰ বিচাৰ কৰি শাস্ত্ৰৰ অনুকূলে যিসকলে নিজৰ জীৱন ধাৰণ কৰিছে, জীৱন যাপন কৰিছে, শাস্ত্ৰৰ বিধানেৰে ভক্তি কৰিছে। ক'ত ভক্তি কৰিব লাগিব? অলপ আগতে দেখুৱাই দিয়া হ'ল। আমি প্ৰথমে জনা নাই, নামঘৰলৈকে আহোঁচোন। মই সেইকাৰণে এই যিসকল লোকে সোমবাৰে শিৱদৌললৈ যায়, এতিয়া নাজিৰাত এটাতো এনেকুৱা ডাঙৰ অনুষ্ঠান হ'ল, দেখিও এনে পাৰ হৈ যাব নোৱাৰে। সেইসকলকো আহ্বান জনাওঁ, তোমালোকে মনোমত স্বামী বিচাৰি, মনোমত পতি বিচাৰি সোমবাৰে শিৱদৌললৈ যাব নালাগে, নামঘৰলৈ আহাচোন। নামঘৰলৈ আহা। নামঘৰত তুমি ভক্তিভাৱেৰে কামনাপূৰ্বক তুমি আহাচোন, সকামভাৱে তুমি ইয়ালৈ আহাচোন, নামঘৰলৈ আহা। নামঘৰলৈ আহিলে তোমাৰ কামনাটো পূৰ্ণ হ'ব। আৰু নামঘৰতনো কি আছে, ভাগৱততনো কি আছে, তুমি মেলি চালে তোমাৰ দিব্য দৃষ্টিও, দিব্য জ্ঞানটোও তুমি পাবলৈ সক্ষম হ'ব, হয়নে বাৰু? গতিকে তুমি নামঘৰলৈ অহাৰ লগে লগে মহাপুৰুষ মাধৱদেৱৰ এই ঘোষাজনা যেতিয়া পঢ়িবা, কি পঢ়িবা? যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধুতৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন সেনয় কৃষ্ণক সদা উপাসা কৰোহো হৃদয়ত। গতিকে সদানন্দ সনাতন সেই ঈশ্বৰজন ক'ত আছে? নামঘৰলৈ আহিলেহে তুমি গম পাবা হৃদয়ত আছে বুলি। নামঘৰলৈ নহালৈকে তুমি বুজি নোপোৱা হৃদয়ত আছে বুলি। কাৰণ নামঘৰলৈ আহিলেহে তুমি ঘোষা শাস্ত্ৰ সেইভাগ ঘোষা তুমি আওৰাবা। আওলাৰে তুমি গম পাবা যে সেইজন ঈশ্বৰ বিচাৰি মই শিৱদৌললৈ যাব নালাগে, সেইজন ঈশ্বৰ বিচাৰি মই আঠখেলীয়ালৈ যাব নালাগে, অযোধ্যালৈও যাব নালাগে। সেইজন ঈশ্বৰ মোৰ হৃদয়তে আছে। নিজৰ হৃদয়ত যেতিয়া সেইজন ঈশ্বৰৰ অৱস্থিতিটো উপলব্ধি কৰিব, তেতিয়া তাৰ পাছত তেওঁ সবাৰে হৃদয়ত থকা ঈশ্বৰজন উপলব্ধি কৰিব, পিতৃৰ হৃদয়ত থকা ঈশ্বৰজন উপলব্ধি কৰিব, ভূতৰ হৃদয়ত থকা ঈশ্বৰজন উপলব্ধি কৰিব, হয়নে বাৰু? ইয়াত যে যেতিয়া পঞ্চ ঋণৰ কথা কৈছে, এই পঞ্চ ঋণৰ কাৰ কাৰ ওচৰত ঋণ হয়, হয় নাই? ভূত, পিতৃ, সুহৃদৰ, মানে তাৰপিছতে অতিথি, এইকেইজন আছে নহয়। এই সকলোৰে হৃদয়তে কি দেখিবা? সকলোৰে হৃদয়তে তুমি বিচৰাজন দেখিবা। সকলোৰে হৃদয়ত যেতিয়া তুমি বিচৰাজন পাবা, তেতিয়া সেইজনক তুমি সেৱা কৰিবা। কেতিয়াবা আমি সেইকাৰণে কেতিয়াবা এই বোৱাৰীবোৰক কওঁ, যেতিয়া অনা সংঘৰ পৰা আমাৰ সংঘলৈ বিবাহ হৈ আহে, সেই ছোৱালীবোৰক কওঁ, বোৱাৰীবোৰক, হেৰৌ তুমি যিখন ঘৰলৈ বোৱাৰী হৈ আহিছা, সেইখন ঘৰত তুমি শাহুক নোপোৱা নহয় বিচাৰি, সেইখন ঘৰত তুমি শহুৰক বিচাৰি নোপোৱা। কাৰণ শহুৰক বিচাৰি পালে শাহুৰে কেতিয়াবা তোমাক অত্যাচাৰ কৰিব পাৰে, শহুৰে তোমাক অত্যাচাৰ কৰিব পাৰে। কিন্তু এইখন ঘৰলৈ আহিছা,
কোনখন ঘৰ? মহাপুৰুষৰ সেৱকৰ ঘৰলৈ আহিছা। কোনখন ঘৰ? ভগৱন্তৰ একান্ত ভকতৰ ঘৰখনলৈ আহিছা। গতিকে ইয়াত শাহু শহুৰ বিচাৰিলে নোপোৱা। ইয়াত কি বিচাৰি পাবা গম পোৱা? উদাহৰণ এটা দিওঁ কওঁ। শহুৰ দেউতাই, তোমাৰ দৃষ্টিত শহুৰ দেউতাই পিৰালিতে বহি পেলাই ৰাতিপুৱা বাতৰি কাগজখন পঢ়ি আছে, কিবা কাঠি কামেই কৰি আছে, যি কৰি নাথাকক লাগে, তেওঁ সম্পূৰ্ণ মনটো তাত দি পেলাই কৰি আছে। তুমি চাহ পানী এবাতি লৈ আহিলা, আহি পেলাই শহুৰ দেউতাৰ ওচৰত থিয় হ'লা, বহি পেলাই দেউতাও কৃষ্ণ চাহ দিছোঁ, চক খাই পেলাই দেউতাই কি বুলি ক'ব? অঁ কৃষ্ণ বুলি ক'ব নাই? এতিয়া শাস্ত্ৰই আমাক কি বুলি কৈছে? তাৰাভাৱে পূজ্য, তাৰাভাৱে ধন্য, তাৰাহে সুহৃদজন, কলিযুগে হৰি আনকো বোলাই আপুনি কৰে কীৰ্তন। তুমি কীৰ্তন কৰিলা, কি বুলি কৈলা? কৃষ্ণ বুলি কৈলা। দেউতাই অন্যমনস্ক আছিল, তোমাৰ কৃষ্ণ শুনি পেলাই দেউতাই কৃষ্ণ বুলি কৈ দিলে। দুইজনৰ মাজত সম্বন্ধ কি হ'ল? দুইজনৰ মাজত সম্বন্ধ হৈ গ'ল সুহৃদ সম্বন্ধ হৈ গ'ল। তো সুহৃদ সম্বন্ধ যেতিয়া হ'ল, তেতিয়া শাহুৰ বোৱাৰীৰ সম্বন্ধ থাকিলে নেকি? নাথাকিল। গতিকে তোমাৰ ওপৰতে সেইখিনি নিৰ্ভৰ কৰিব। তুমি যদি দেউতাক কৃষ্ণ বুলি ক'ব পাৰা, কোৱাব পাৰা, মাক যদি শাহুৱাক যদি কৃষ্ণ বুলি কোৱাব পাৰা, তেতিয়া তোমালোকৰ মাজত কেতিয়াও কণ্ডল নহয়। তোমালোকৰ মাজত সখীৰ সম্বন্ধ হ'ব, বন্ধুৰ সম্বন্ধ হ'ল, সুহৃদৰ সম্বন্ধ হ'ল, হয় নাই বাৰু? আৰু সেই জ্ঞানটোকে আমাৰ ভাগৱতে দিছে। আমি সম্পূৰ্ণ সন্মুখত দেখা সকলোৰে হৃদয়ত যদি ঈশ্বৰ দেখিব পাৰোঁ, মই যদি কৃষ্ণ কৈ তেওঁক কৃষ্ণ বুলোৱাব পাৰোঁ, আমাৰ মাজত সম্বন্ধটো কি হৈ পৰিব? সুহৃদৰ সম্বন্ধ হৈ পৰিব। এতিয়া সুহৃদৰ সম্বন্ধ যেতিয়া হ'ল, তাত আৰু বাদ বিবাদ নাই। কলি শব্দটো কি? কলি মানে কলহ, কলহ মানে কাজিয়া। ভাগৱতত সংবাদ আছে, হয় নাই বাৰু? বাদ বিবাদ নাই, কাজিয়া পেচাল নাই। এতিয়া আমাৰো সেইটো সংবাদলৈ ৰূপান্তৰ হ'ব। কৃষ্ণ বুলি সম্বোধন কৰি পৰস্পৰৰ মাজত যেতিয়া আমি কৃষ্ণ সম্বন্ধেৰে সহিষ্ণুতালৈ আহিম, তেতিয়া আমাৰ মাজত সেইটোৱে সংবাদ, বাদ বিবাদ নহয়। বাদ বিবাদ য'ত হ'ব তাতেই আমাৰ সেয়ে হ'ল কলিৰ স্থান, তাৰমানে, হয়নে বাৰু? এতিয়া বাদ বিবাদৰ পৰা আমি মুক্ত হ'লোঁ। য'ত বাদ বিবাদ নাই তাতেই আনন্দ, তাতেই শান্তি। আমাৰ আকাংক্ষিত শান্তি আৰু আনন্দ বিচাৰি আমি কলৈকো যাব নালাগে। এতিয়া এইকাৰণে ইয়াত কৰিলে কেৱল মাত্ৰ মুকুন্দ চৰণত শৰণাপন্ন হ'লে এইবোৰৰ ওচৰত কেতিয়াও ঋণী হৈ নাথাকোঁ, হয়নে বাৰু? এই যিটা 5টা ঋণৰ কথা ক'লে, এই 5টা ঋণৰ ওচৰত আমি কেতিয়াও ঋণগ্ৰস্ত হৈ নাথাকোঁ। কাৰণ সেইসকলক মই শ্ৰদ্ধা কৰিম, সেইসকলক মই মানে বন্দনা কৰিম, সেইসকল মোৰ পূজনীয়। পূজনীয় মানে পূজা শব্দটোৰ অৰ্থ হৈছে প্ৰতিপালন। ধূপ ধূনা জ্বলাই, আঁঠু লৈ, ফুল চন্দন ছটিয়াই সেইটো পূজা বুলি নকয়। পূজনীয় দেউতা, পূজনীয়া আই বুলি দেউতালৈ যে আইলৈ চিঠিখন লিখিছিলোঁ, আজিকালি নিলিখোঁ বাৰু। পূজনীয় মানে কি? তেতিয়ালৈ মোৰ দ্বাৰা প্ৰতিপালিত। দৈৱকীনন্দন কৃষ্ণই পূজা কৰিবলৈ ক'লে। কাক ক'লে? নন্দ ৰজাক ক'লে। পূৰ্বৰ পৰা কৰি থকা ইন্দ্ৰ পূজা বাদ দিয়া, গোবৰ্ধন পূজা কৰা। তত্ত্বটো ক'ত লুকাই আছে তাত? ইন্দ্ৰ পূজা। ইন্দ্ৰ মানে কি? ইন্দ্ৰই স্বৰ্গত থাকে, ৰজগুণীয়া। ইমান ভোগত থাকিও ইন্দ্ৰৰ মন অশান্ত হৈ থাকে। কিজানি মোৰ ভোগৰ থলী অমৰাৱতীখন কোনোবাই কাঢ়ি লয়। ইমান ভোগত মতলীয়া হৈ থাকিও তেওঁ শান্তি নাপায়। তাত মৰ্ত্যত কোনোবাই ধ্যানমগ্ন হোৱা দেখিলেই ধ্যান ভংগ কৰিবৰ কাৰণে তেওঁ কামদেৱ মদনকে প্ৰমুখ কৰি অপেশ্বৰা বৰ্গক প্ৰেৰণ কৰে। কেলে? তেওঁ যদি ধ্যানত সিদ্ধি লাভ কৰি মোৰ অমৰাৱতীখন কাঢ়ি লয়, হয়নে বাৰু? গতিকে সেই পূজাটো বন্ধ কৰিবলৈ ক'লে। এতিয়া আমাৰো শইকীয়া বা পাঠাচাৰ্য মোক আজি আপোনালোকে বিশ্লেষণ কৰিবৰ কাৰণে দায়িত্ব দিছে। আমাৰ আসন দুখন সুৰক্ষিত হৈ থাকিবৰ কাৰণে যদি এওঁ উঠি আহিছে, এওঁ যদি মই অংগসূত কৰোঁ, এইটোৱে ইন্দ্ৰ পূজা। এইটো ইন্দ্ৰ পূজা। এই ইন্দ্ৰ পূজাটো নকৰিবলৈ কৈছে। মোৰ আসনখন সুৰক্ষিত কৰিবৰ কাৰণে আন কোনোবা এজন যোগ্যজনক যদি মই অংগসূত কৰিব বিচাৰোঁ, আমাৰ সমাজত কিন্তু সেইটোৱে হৈ আছে দেই। যদি আমি ভক্তি কৰিলেও আমাৰ সেইটোকে হৈ আছে। গতিকে সেইটোক ইন্দ্ৰ পূজা কৈছে, সেইটোক বাৰণ কৰিছে। তাৰ সলনি পূজা কৰিবলৈ কৈছে গোবৰ্ধনক। গোবৰ্ধন মানে কি? এতিয়া গোবৰ্ধন এটা পৰ্বত।
পূজা কৰিলে কি হ'ব? নন্দৰজাই সুধিছিলে, আমাৰ গাইবোৰ নিপুতল হ'ব, তাৰ ঘাঁহ খায়, তাৰ ঘাঁহবোৰ লহপহকৈ বাঢ়িব, ঘাঁহ খাই পেলাই গাইবোৰ নিপুতল হ'ব, তাত কাঠ খৰি অপৰ্যাপ্ত পৰিমাণে উৎপন্ন হ'ব, আমাৰ ব্যৱহাৰ্য সামগ্ৰীবোৰ পাম। এতিয়া আমি ঘৰ বনাবলৈ ব্যৱহাৰ্য সামগ্ৰীবোৰ ক'ৰ পৰা পাইছোঁ? আপোনালোকে চাওকচোন, বিজ্ঞানৰ যুগত সকলোবোৰ আমি পৰ্বত বা প্ৰকৃতিৰ পৰা পোৱা নাইনে? এতিয়া প্ৰকৃতিক আমি তেতিয়াহ'লে ধ্বংস কৰিম নে প্ৰতিপালন কৰিম? দৈৱকীনন্দন কৃষ্ণই কোৱাৰ চলে আমাক কৈ থৈ গ'ল, প্ৰকৃতিক প্ৰতিপালন কৰিবা, প্ৰকৃতিক পূজা কৰিবা। তেতিয়া তুমি প্ৰকৃতিৰ পৰা ব্যৱহাৰ্য সামগ্ৰীবোৰ পাবা। সেই ব্যৱহাৰ্য সামগ্ৰীবোৰে তোমাৰ জীৱনটো আনন্দময় কৰি তুলিব, স্বাচ্ছন্দ্যময় কৰি তুলিব। হয়নে বাৰু? হয়নে? আমি নামঘৰটো বনাইছোঁ প্ৰকৃতিগত বস্তুৰে। কালিলৈকে কাঠ নৰাৰ খেৰৰ আছিলে, আজি টাইলছৰ হ'ল। টাইলছেই হওক বা নৰা খেৰেই হওক, সকলোবোৰ প্ৰকৃতিগত নহয়নে বাৰু? হয়নে বাৰু? গতিকে প্ৰকৃতিক আমি প্ৰতিপালন কৰিব লাগিব। সেইকাৰণে বিষ্ণু হেন মানি হিংসা এৰি কৰা উপকাৰ। গতিকে এই প্ৰকৃতিক আমি প্ৰতিপালন কৰিব লাগিব। সেই প্ৰকৃতিৰে অন্তৰ্গত এই পাঁচোটা বস্তু। বেলেগ নেকি বাৰু? কৃষ্ণ বেলেগ নেকি বাৰু? নহয়, কৃষ্ণ। কৃষ্ণ সমস্তৰে আত্মা হৰি তুষ্ট ভৈলা তিনি জগতে আতি ত্ৰিপিতি তাহাৰ দেৱাদিৰ অধিকাৰ গুচিলেখে মাত্ৰ কিন্তু সেইজন ভৈল সৰ্বসুখ পাত্ৰ। সাধু সমস্ত সময় হৈছে, গতিকে আমি ইমানতে সামৰিম নেকি বাৰু? দেৱা, এতিয়া চাওক, আটাইতকৈ ডাঙৰ কথা হৈছে কি যে এই সকলোবোৰৰে স্ৰষ্টাৰো স্ৰষ্টা, সৰ্বদ্ৰষ্টা, সৰ্বদ্ৰষ্টা সেইজন হৈছে জগতৰ ঈশ্বৰ। এই যিটা পাঁচটা ঋণৰ কথা যে ক'লে, সেই পাঁচজনৰ য'ত আমাৰ ঋণ লাগে, সেই ঋণ লগা সেই সকলো স্ৰষ্টা সেইজনে। ইয়াৰ আগতে আৰু এটা কথা গ'ল যে আমি যদি ঈশ্বৰৰ চৰণত শৰণাপন্ন হওঁ, তেতিয়াহ'লে দেৱতাসকলো তুষ্ট হয়, কিয়নো সেই দেৱতাসকলৰ স্ৰষ্টা তেওঁৱেই। এতিয়া চাওক, পৃথিৱীৰ ত্ৰাস দেখি দেৱতাসকলে ভগৱন্তৰ কাষ চাপিছে, হয়নে বাৰু? আমি ধুনীয়াকৈ লীলামালাত পঢ়িছোঁ নহয়, হয়নে? ব্ৰহ্মাকে প্ৰমুখ্য কৰি সমস্ত ত্ৰিদশৰ দেৱতাসকল গৈ ঈশ্বৰৰ কাষ চাপিছে। কেলৈ? পৃথিৱীত দুষ্ট দগাবাইজসকলৰ অতপালি দেখি। গতিকে সেইকাৰণে তুষ্ট হৈ ভগৱন্তই এই দুষ্ট দগাবাইজবোৰক নিপাত নিয়াবৰ কাৰণে, ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ নিজে আহি অৱতৰণ লৈছেহি। তেওঁ অৱতাৰ ধাৰণ কৰি জগতৰ সমস্তজন শান্তক ৰক্ষা কৰিছে, ধৰ্ম প্ৰতিষ্ঠা কৰিছে। ধৰ্মী অধৰ্মী, ভাল বেয়া সকলোৰে স্ৰষ্টা কিন্তু তেওঁৱেই, হয়নে বাৰু? সেইজন ভগৱন্তক যেতিয়া আমি উপাসনা কৰিম, সকলোৰে উপাস্য তেওঁৱেই, সমস্ত দেৱতাগণৰ উপাস্য তেওঁৱেই। দেৱতাসকলৰ যেতিয়া তেওঁলোকে নিজে আহাৰ পোৱা নাই, তেওঁলোকে সেইজন ঈশ্বৰৰ কাষ চাপিছে, যাৰ কাৰণে তেওঁৰ নামত ঢাকন দি পেলাই দেৱতাসকলক তুষ্ট কৰিবলৈ কাৰণে তেওঁ নিজৰ নামত ঢাকন দিবলগীয়া হৈছে, হয়নে বাৰু? সেই দেৱতাসকলক সেইকাৰণে পৃথকে আমাৰ পূজা কৰাৰ প্ৰাসংগিকতা প্ৰয়োজনীয়তা নাই। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। বুজি পাইছে কথাটো? আৰু তাৰোপৰি আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? এই দেৱতাবোৰক ভগৱন্তই সৃষ্টি কৰিছে মানুহক সেৱা কৰিবৰ কাৰণে। সূৰ্যই আমাক সেৱা কৰি থকাৰ কাৰণে পোহৰ পাইছোঁ, তাপ পাইছোঁ।
মই গম পাইছোঁ যে পৱনে সেৱা কৰি থকাৰ কাৰণে আমি শ্বাস প্ৰশ্বাস লৈ আছোঁ, মানুহক সেৱা কৰি আছে কিন্তু। আৰু সেইসকলক অমৃত খুৱাই অমৰ কৰি ল'লে মানুহক সেৱা কৰিবৰ কাৰণে ভগৱন্তে, সেই তত্ত্বটোকে নাজানো আমি। ভাগৱতৰ কাষ চাপিলে সেই তত্ত্বটো জানো, বুজিছেনে বাৰু? ভাগৱতৰ কাষ চাপিলে সেই তত্ত্বটো জানিম যে আমি কি কৰা উচিত। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতত দেখুৱাই থৈ গ'ল যে শতাংগ নিপতিয়ে, শতাংগ কোন? মানুহ। দেৱতাৰ সকলক ৰক্ষা কৰিবৰ কাৰণে, অসুৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মানুহক নি পেলাই স্বৰ্গত নিযুক্ত কৰিছে। হয়, মানুহক নি স্বৰ্গত নিযুক্ত কৰিছে দেৱতা অসুৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। তে সেই মানুহে আকৌ দেৱতাক পৃথকে পূজা কৰিব লাগেনে? নাজানো কাৰণে কৰি আছোঁ। গতিকে দেহি হৈ সেইসকলক ভগৱন্তই কৃপা কৰক, হয়নে বাৰু? গতিকে আমাক আজি এই তত্ত্বটোকে দিলে যে আমি যদি ভগৱন্তক চৰণত একান্তভাৱে কায় বাক্য মানে শৰণাপন্ন হওঁ, যে আন কোনো ঋণৰ আমি ঋণীগ্ৰস্ত হ'ব নালাগে। দেৱতাসকল বিতুষ্ট নহয়, ভগৱন্ত তুষ্ট হ'ব, আমাৰ আকাংক্ষিত পৰম আনন্দটো পাবলৈ আমি সক্ষম হ'ম। গতিকে আমি ভাবিছোঁ ইমানতে আজিলৈ। কৃষ্ণ মাধৱ।